গুড মৰ্ণিং অল ফ্ৰেণ্ডছ। আৰু এতিয়া ৰাতিপুৱা চাহ ল'লোঁ, চাহ এক কাপ আৰু নিমকি। ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱাৰ পৰা। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ আন এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি হ'ল ছানডে, দেওবাৰ। আৰু আজি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিলোঁ। আৰু এতিয়া বাজে কেতিয়াবা বাজে মই নিজে নাজানো, এতিয়া বাজে 9টা আৰু ৰাতিপুৱাৰ চব কাম শেষ হৈ গ'ল। আৰু গা পা ধুলোঁ আৰু এতিয়া ভাত বহাই দিছোঁ ৰাতিপুৱাৰ, কাৰণ ৰাতি বেটি আৰু মই ভাত খোৱা নাই, সেইকাৰণে ভাত বহাই দিছোঁ। আৰু আজিৰ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিলোঁ। আৰু যদি ভাল লাগে তেনেহ'লে লাষ্টলৈকে চাব, আৰু যদি চেনেলটো নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু আজিৰ দিনটো কি কৰোঁ চাই থাকক। ভাত বহাই দিছোঁ। ভাতত কণী দিছোঁ 2টা, আলু আৰু ভোল দিছোঁ 1টা, আৰু আজি দুপৰীয়া হাঁহ এটা নিছে। হাঁহটো মাৰিব চাগে, আৰু তাৰ মানে হাজবেণ্ডৰ বা আৰু ভিনদেউ আহিব, সেইকাৰণে মানে দূৰ নহয়, ঘৰ ওচৰতে আৰু আহিব, সেইকাৰণে হাঁহ এটা আনিছে। দুপৰীয়া তেনেকৈ হ'ব, হাঁহটো মাৰিব। আৰু এয়া মই ভাত বহাই দিছোঁ। আৰু এইফালে আছে লফা শাক বনাম চাগে দুপৰীয়া। আৰু এয়াই, আৰু চাই থাকক ভিডিঅ'টো। আৰু দুপৰীয়া কি কৰোঁ, কি বনাওঁ চাই থাকিব। এয়া ৰাতিপুৱাৰ ভাত ৰেডি হৈ গ'ল, আলু পিটিকা আৰু কণী। আৰু মোৰ কাঁহীত আছে আলু, ভোল পিটিকা আৰু কণী। আৰু এইখিনি আমি খাই ল'ম, কাৰণ ৰাতি ভাত খোৱা নাই। বেটি আৰু মোৰ চৰ্দি লাগিছিলে, সেইকাৰণে খোৱা নাই। আৰু এইখিনি খাই মই দুপৰীয়াৰ ৰেডি কৰিম শাক। আৰু এয়া কৰিলোৱে, লাও আৰু লফা শাক বাছি থৈছোঁ। আৰু এইফালে ভিনদেউ আছে মাংস কাটি, হাঁহটো কাটি আছে। আৰু মই এতিয়া চব্জিখিনি বনাই লওঁ। আগত মই লাওখিনি বনাই ল'ম, পিছত লফাখিনি বনাম। আৰু মই লাওখিনি আগত বনাই লওঁ তেনেহ'লে। আৰু বনোৱা হৈ গ'ল। আৰু এইফালে মই লফা শাকখিনি বহাই দিছোঁ। এইখিনি হ'লে মই মাংসখিনি বনাই ল'ম। আৰু মাংস মই ইমান ভালকৈ বনাব নাজানো, মানে হাঁহৰ মাংস। আৰু এইফালে মই চব ৰেডি কৰি ল'লোঁ, পিঁয়াজ জলকীয়া মছলা পাতি চব ৰেডি কৰি ল'লোঁ। আৰু এইফালৰ পৰা মানে বনাই যাম, সেইকাৰণে আগতে এইখিনি চব ৰেডি কৰি লৈছোঁ। আৰু হাঁহৰ মাংস মই ইমান ভালকৈ বনাব নাজানো, তথাপিও বনাইছোঁ আজি, কেনেকুৱা হয় চাওঁ। আৰু এয়া মছলা পাতি দি ল'লোঁ, ভাজি আছোঁ। আৰু মই মানে এনে কথা ক'ব পৰা নাই, এনে বনাই কেনে চাই আছোঁ আৰু ভিডিঅ'টোত। আৰু এয়া পানী দি দিলোঁ, আৰু কেনেকুৱা বা হৈছে। আৰু আজি এইখিনি হয়। আৰু আজি আমি কলৰ পাতত ভাত খালোঁ। হেই গাইজ, আৰু এতিয়া বাজে সন্ধিয়াৰ 6টা। আৰু দুপৰীয়া ভাত পানী খাই ভিডিঅ' নবনালোঁ, কাৰণ মানে অকলে ভাত পানীবোৰ বনালোঁ, সেইকাৰণে ভাগৰ লাগিছিল। ভাত পানী খায়ে বাচন বৰ্তন মাজিয়ে অকণমান ৰেষ্ট লওঁতে মানে টোপনি আহি গ'ল, গমেই নাপালোঁ। আৰু আবেলি শুই উঠি কামখিনি কৰিলোঁ, কৰাৰ পিছত এতিয়া অকণমান ৰাস্তাৰ পৰা ওলাই গৈ আহিলোঁ। আৰু এতিয়া বাজে সন্ধিয়াৰ 6টা। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব, আৰু চেনেলটো যদি নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু ধন্যবাদ।